আজি মানে প্ৰিমিয়াৰ চোৱা আজি ছেকেণ্ড ডে এইটো ছেকেণ্ড ডে অনুৰাধা চিনেমা হলত। আদাৰৱাইজ মই এনে জেনেৰেলি প্ৰিমিয়াৰ চাবলৈ নাহোঁ, এইটো এটা বেলেগ বিষয়, এইটো এটা বেলেগ কথা। কিন্তু কথাটো হ'ল অনুৰাধা এনেকুৱা নহয় যে প্ৰিমিয়াৰ চাবলৈ গৈ পোৱা নাই, কিন্তু আজি অনুৰাধাত কিন্তু ইয়াৰ দ্বিতীয় অভিজ্ঞতা। প্ৰথমটো আছিলে মায়া, যিখন মই জীৱনত প্ৰথম এচিষ্ট কৰিছিলোঁ চিনেমা। আচ্ছা, প্ৰিমিয়াৰ হিচাপে ক'লে কথাটো অকণমান হেৰি হ'ব, কাৰণ প্ৰিয়ম পল্লৱীৰ কথা তুমি কৈ লাভ নাই। এটা আমি কম যে তাই সঁচাকৈ বৰ ইম্পেক্টফুল কেৰেক্টাৰ এটা হৈছে, আৰু ইমান মৰম লগা, ইমান এটা ইনচেণ্ট লুক এটা লৈ তাই আহিছে, আৰু সেইটোৱে চিনেমাখনত বিৰাট ইম্পেক্ট পেলায়। আৰু সেইটো কথা নকওঁ এতিয়া দৰ্শকক, কাৰণ কৈ দিলে আপোনালোকে মজাটো নাপাব। আচ্ছা, মই এটা বেলেগ কথা কৈ আছোঁ। এতিয়া চোৱা, মোৰ এতিয়া এইবিলাক চব তোমাৰ প্ৰভাৱ। লগ পাই আছো, কথা পাতি আছো, আৰু চিনেমাখনৰ কথা ৰাইজে কেনে পাইছে অকণ খবৰ ল'ম। সকলো ৰেকৰ্ড থাকিবলৈ ওলাইছে। যেতিয়া কোনোবাই নাটক এখন কৈ থাকে, নাটকখন দেখাৰ লগে লগে আজি আপোনাৰ কেনেকুৱা লাগিছে? সূক্ষ্ম পৰিচালনাহে, সূক্ষ্ম চিন্তাহে, ফিল্মৰ কথা কোনো ভাষা নাই ক'বলৈ, খালি পেলাইছে একেবাৰে চবেই। ডাইৰেকশ্যনে খালি পেলাইছে, অভিনয় খালি পেলাইছে, চবেই সাংঘাতিক একদম একদম, কোনো কথাই নাই, কোনো কথাই নাই। স্ক্ৰিপ্ট সাংঘাতিক ভাল, ডাইলগ সাংঘাতিক ভাল, মই দেখি আছো তোমালোকক আজি মই ৰাজকে মাত্ৰ লগাব অমৃতা গগৈ বহুত দিনৰ পিছত মই এনেকৈ কাষত দেখা পাইছোঁ। অমৃতা গগৈ কি খবৰ? সেইকাৰণে তোমাৰ মানুহ কেনেকুৱা লগ পোৱা নাই, তো কেনেকুৱা লাগিলে চিনেমা? জবৰদস্ত, সাংঘাতিক, অপ্ৰতিৰোধ্য। চিনেমাৰ এখনত আমি যে সকলোৰে কথা শুনি আছোঁ, আৰু বেছিভাগ মানুহে আচলতে হেৰিৰ লগত জড়িত, কিবা এয়া নাটক গান চিনেমাৰ লগত নিজে জড়িত। আপুনি কিন্তু নহয়। কেনেকুৱা লাগিলে আজি প্ৰিমিয়াৰ চাই? থাকিবলৈ নাই মানে কেতিয়াও ব্যস্ত কৰি ব্যস্ত সোমাই গৈছে। হয়, মোৰ কিছুমান মুহূৰ্তত মোৰ নিজে চিনেমাৰ লগত জড়িত, অথচ চকু পানী ওলাই গৈছে। দুটা মোমেণ্ট তেনেকুৱা আছিলে। মাৰ কথা ক'লে মোৰ মাৰ কথা এই বাওঁফালৰ চকু পানী এখন চিনেমা যাব একদম 2-3 মাহৰ মূৰে মূৰে এখন চিনেমা যাব লাগে। আপুনি অলপ দেৰিকে সোমাইছে? দেৰিকে সোমালো মই। আপুনি সেইকাৰণে আপুনি মই আচলতে প্ৰিমিয়াৰতে নাহোঁ, ময়ো নাহোঁ। ইম্পৰ্টেঞ্চ একদম মানে পুৰা এই তাতে তুমি যেনেকৈ দৌৰি যোৱা যে পানীখিনি, এই যে তাতে চবটো কাট হয়, এটা সৰু সৰু বস্তু, সেইখিনি আমাৰ যদি নকৰা তেতিয়াহ'লে সেই ইম্পেক্টটো নপৰে। বুজি পাইছানে? এখন তোমাৰ বানপানী, বতাহ, ধুমুহা, বৰষুণ কোনে পাৰে? নাপায়